रोस्टेन ब्लग्सলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো আপোনালোকৰ শিৱসাগৰ শিৱদৌললৈ বুলি আহিছো আৰু শিৱসাগৰ শিৱদৌলৰ মানে যেনেদৰে আপোনালোকে দেখিছিলে এনেদৰে এতিয়া বৰ্তমান নাই কাৰণ সকলোবিলাক গছগছনি কাটি দিয়া হৈছে তো তাৰমানে কি হ'ল গছগছনিবিলাক কাটি দিয়া মানে মই শুনিবলৈ পোৱা মতে গছগছনিবিলাক কাটি দিয়াৰ উদ্দেশ্য এটাই যে ধৰি লওক যিটো গছৰ চাহত যিটো ফাংগাছ বহে পুৰণি দিনীয়া ঐতিহাসিক যিবিলাক বস্তু মানে ধৰি লওক আপোনাৰ এইবিলাকতো আপোনাক দেখাই আছোঁ ৰ'ব যিটো আপোনালোকৰ এইটো বস্তু যে এইটো যিটো আমি এটা ঘৰ নিৰ্মাণ কৰিলে চিমেণ্টৰ প্ৰয়োজন হয় বালিৰ প্ৰয়োজন হয় বাট ইয়াত চিমেণ্ট বালি চালি দি পেলাই তৈয়াৰ কৰা হোৱা নাই তাৰমানে ইয়াত পুৰণা দিনৰ যিবিলাক আপোনাৰ ধৰি লওক হাঁহৰ কণী বা চাউলৰ আঠা তো তেনেকুৱা কিছুমান বস্তু দি এইটো নিৰ্মাণ কৰা হৈছে তো এই বস্তুটো যে আকৌ ভাঙি যায় ভাঙি গ'লে আকৌ নিৰ্মাণ কৰিবলৈ দিগদাৰ হ'ব মানে প্ৰব্লেম হ'ব তো সেইকাৰণে ইয়াৰ যিটো গছৰ চাহত গছৰ পৰা যিটো চাহ পৰিলে মানে তাত ফাংগাছ এটা বহি যায় ভেঁকুৰ টাইপ বহি যায় যে সেইকাৰণে এই বস্তুটোৰ কাৰণে গছগছনিবিলাক সকলোবিলাক গছগছনি কাটি দিয়া হৈছে একো গছগছনি নাই চব যিটো নেকি শিৱসাগৰ শিৱদৌলত গছগছনিৰে ভৰি থাকিলে খুব ধুনীয়া লাগে আৰু ইয়াত বহুত দূৰণিৰ পৰা মানে আফ্ৰিকা হওক আমেৰিকা হওক মানে তেনেকুৱা টুৰিষ্টবিলাক আহে আৰু টুৰিষ্টবিলাক আহি ইয়াতে খুব ধুনীয়া ধুনীয়া চেলফি ফটো মাৰি যোৱা আমি দেখিছোঁ যিহেতু আৰু এয়া চব গছবিলাক কাটি থৈ দিছে তো মানে ইয়াত এতিয়া বৰ্তমান মানে কোনোবা মানুহ আহি জিৰাম বুলি ক'লে জিৰাব নোৱাৰে আগতে কিন্তু ধুনীয়াকৈ জিৰাওঁ বুলি ক'লে ধুনীয়াকৈ জিৰাব পৰা যায় যিহেতু বহুত ডাঙৰ গছো আছিলে তো মই ভাবিলোঁ এটা ভিডিঅ' লৈ আহোঁ আৰু কিহৰ কাৰণে গছবিলাক কাটি দিয়া হৈছে আৰু বৰ্তমান পৰিস্থিতি লকডাউনৰ পাছত শিৱদৌলটো কেনেকুৱা হৈ আছে কেনেকুৱা পৰিস্থিতি হৈ আছে আপোনালোকক দেখাম বুলিকৈ আজি এইটো ভিডিঅ' লৈ আহিছোঁ তো যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম প্ৰত্যেকটো ৰাউণ্ড শিৱদৌলৰ প্ৰত্যেকটো ৰাউণ্ড আপোনালোকক দেখাব চেষ্টা কৰিম কাৰণ শিৱদৌলটো যিখিনি মাটিৰে আৱৰি আছে সেই মাটিখিনি বহুত মাটি আছে মিনিমাম আপোনাৰ মানে লগভগ 3-4 কিলো 3 বিঘা 4 বিঘা মাটিত আৱৰি থকা এডোখৰ ঠাই শিৱদৌল আৰু আপোনালোকক দেখাব চেষ্টা কৰোঁ তো বেছি কথা পাতি নাথাকোঁ আপোনালোকক গোটেই চাৰু স্কোৱাৰ আপোনালোকক দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো মই কণ্টিনিউ কৰিম এইতে গ'লে আপোনালোকে আৰু এটা দৌল পোৱা যাব তো মই আহিছিলোঁ বন্ধুসকল মই ইয়াৰ মাজতে এটা কথা কৈ দিওঁ মই আহিছিলোঁ ইয়াত এটা কভাৰ ভিডিঅ' বনাম বুলি আহিছিলোঁ তো ইয়াত মানে এনেকুৱা হ'ল 12:30 বজালৈকে খোলা দিছে 12:30 বজাৰ পৰা গেটটো লক কৰি দিব সেইকাৰণে ইয়াত মই এতিয়া আজি মানে কাম কৰিব নোৱাৰিম তো মই ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দেখাব চেষ্টা কৰোঁ এইটো এটা মন্দিৰ এইটো বিষ্ণু মন্দিৰ এই কি মন্দিৰ বুলি কয় মই বিশেষ নাজানো দেই মিছা মানে এনেই নকওঁ কি মন্দিৰ বুলি কয় সেইটো ইমান নাজানো মেইন মন্দিৰটো হৈছে সেই আপোনাক দেখাম ৰ'ব গোটেই গছগছনি কাটি অৱস্থা বেয়া কৰি থৈছে দেখিছে আপোনালোকে খুব প্ৰশান্ত গছ দেখিবলৈ পোৱা গৈছিলে ইয়াতে মানে কিহৰ কাৰণে গছবিলাক কাটি দিয়া হৈছে মই সেই বস্তুটো চাইছিলোঁ এদিন তো তেখেতসকলে ক'লে যে এই গছজোপা কাটি দিয়াৰ গছবিলাক কাটি দিয়াৰ উদ্দেশ্য এটাই আছিলে যে ফাংগাছ যিটো বহে তো ফাংগাছ বহি পেলাই আপোনাৰ মানে কি ক'ম এই ভেঁকুৰাম বা তেনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে গছবিলাক কাটি দিয়া হৈছিলে তো ইয়াত বহুত প্ৰশান্ত গছ আছিলে সঁচাকৈ বহুত মিছ কৰোঁ কাৰণ গছ-গছনিৰে গ্ৰীণ যিটো আপোনাৰ পৰিৱেশ গ্ৰীণ যিটো পৰিৱেশ মানে নেচাৰেল যিটো পৰিৱেশ সেই পৰিৱেশটো কিবা এটা ভাল লাগে যিহেতু নেকি এইটো এটা শিৱসাগৰ বুলি ক'লেই শিৱসাগৰৰ ঐতিহাসিক পুৰণি বস্তুবিলাকৰ ওপৰত বহুত কথা আছে ইয়াতে সকলোবিলাক দেখাব চেষ্টা খুব ধুনীয়া লাগে দেখিছে ন খুব এতিয়া ওলালে আপোনালোকে মানে ৰাস্তাটো পাব এইটো এটা গেট এখন গেট এইটো এটা মানে ইয়াত পূজাৰীবিলাক থাকে প্ৰশান্ত গছ
দিছে, কাটি দিছে এইবিলাক। উপায় নাই। এটা কথা কি, যিটো বস্তু নেকি এটা বস্তুৰ পৰা যেতিয়া লষ্ট হৈ যাব, এটা বস্তুৰ পৰা যদি লষ্ট হৈ যায়, বস্তু যদি কিবা এটা বস্তুৰ পৰা লষ্ট হৈ যায়, তো সেই বস্তুটো ভাল ধৰণে ৰাখিবৰ কাৰণে এইটো এটা নিজৰ দায়িত্ব। যিহেতু এই বস্তুটো এবাৰ ভাঙি যোৱাৰ লগে লগে আকৌ নিৰ্মাণ কৰিবলৈ প্ৰব্লেম হৈ যাব। তো গছজোপা আকৌ গজি যাব, আকৌ ধুনীয়া হৈ যাব। তো গছতকৈ ডাঙৰ মানে পৰিৱেশটোতকৈ ডাঙৰ এটা পুৰণি ঐতিহাসিক বস্তুটো নহয় জানো। তো সেইকাৰণে গছবিলাক কাটি দিয়া হৈছে। তো বলক মই আপোনালোকক এই ফ্ৰণ্ট চাইডটো দেখালোঁ। সেই দেখিছে খুব মানে যদি আপোনালোকে শিৱসাগৰৰ শিৱদৌললৈ অহা নাই তেতিয়াহ'লে আপোনালোকে আহিব, চাব। খুব ধুনীয়া পৰিৱেশ আৰু খুব ধুনীয়া, আৰু ইয়াতো আপোনাৰ ফটো মাৰি মেলি যাব পৰা যায়। খুব ধুনীয়া দেখিছে আৰু আপোনালোকক মই কি ক'ম আৰু। তো বলক ইয়াতে আপোনাৰ চাকি তাকি দিয়ে, চাকি যে জ্বলায় পূজা কৰিবলৈ আহিলে, চাকি দিয়া স্থান হয়তো। তো বলক, আৰু খুব ধুনীয়া পাৰ চৰাই উৰি থাকে ইয়াতে। আৰু এইটো হৈছে নদীখন দেখিছে যে, এইটো আপোনাৰ বৰপুখুৰী পাৰ। আপোনালোকেতো নিশ্চয় মোৰ আগতো বহুত ভিডিঅ' বনাই পেলাই দিছোঁ মই, আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব বাৰু। তো এতিয়া যাম আমি এইফালে। আমি এটা চাইড দেখালোঁ, এইটো চাইড আপোনালোকক দেখাব চেষ্টা কৰিম। তো এইটো হৈছে শিৱসাগৰ পানী টেংকি, আৰু লগতে পৌৰসভাও আছে। আপোনালোকক সেইখিনি নেদেখাওঁ, নেক্সট এটা ভিডিঅ' লৈ আহিম বাৰু আপোনালোকক সেইখিনি দেখাবৰ কাৰণে। তো মানে ফ্ৰণ্ট চাইডটোৰ পৰা যদি আপোনালোকে দৌলৰ ভিতৰলৈ সোমায় তেতিয়াহ'লে লেফ্ট চাইড আৰু ৰাইট চাইডে আপোনালোকে সোমাব পাৰে। এইটো হৈছে মানে মেইন গেটেদি সোমাই আপোনাৰ ৰাইট চাইডে ইয়াতো এটা হেৰি আছে, দৌল আছে দেখিছে। মুঠতে ইয়াত তিনিটা দৌল আছে, এটা দুটা, এইটো মেইন দৌল, আৰু এটা আছে আপোনালোকক দেখালোৱে ন। তো ইয়াত খুব ধুনীয়া বহিব পৰা চেয়াৰো আছে, আৰু কিছু বস্তু ভাঙি দিয়া হৈছে কাৰণ নতুনকৈ বনাব এইবিলাক। বৰ্তমান মানে এতিয়া দৌল মানে কি ক'ম আৰু, এটা টাইম আছিলে দৌলটো চাবলগীয়া আছিলে। তো এতিয়া বৰ্তমান যিহেতু চৰকাৰখনো নতুন আহিলে আৰু চৰকাৰখনে কিছু কাম কৰিম বুলি ভাবিছে চাগে, তো সেইকাৰণে সেইবিলাক কাটি দিছে। আৰু মই ইমান ৰ'দত আহি ভিডিঅ' বনাইছোঁ। এইবিলাকে চাকি দিয়া জেগা দেখাইছোঁ, তো এয়াই আছিলে শিৱসাগৰ শিৱদৌল, আৰু দেখালোঁ আপোনালোকক যিমান পাৰোঁ। তো কিবা যদি ভিডিঅ'টোৰ ভিতৰত ভুল আছিলে তেতিয়াহ'লে আপোনালোকে ভুলবিলাক শুধৰাই বস্তুবিলাক আপোনালোকে কমেণ্ট কৰিব চেষ্টা কৰিব, আৰু যদি কিবা বস্তু চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'ত দেখাব চেষ্টা কৰিম। বহুত ৰ'দ দিছে, বহুত ৰ'দ। তাৰমানে মই সেইকাৰণে ভিডিঅ'টো বনালোঁ যে গছখিনি কাটি দিয়াৰ পাছত শিৱদৌলটো কেনেকুৱা পৰিস্থিতি হৈ আছে আপোনালোকক দেখাব চেষ্টা কৰোঁ। কাৰণ যিহেতু লকডাউনত কোনো ওলাই মেলি অহা নাই, তো এইফালেদি সোমাই যাব চেষ্টা কৰিম বোলো। আজিৰ ভিডিঅ', আৰু আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো নেক্সট এটা ভিডিঅ' লৈ লগ পাম। দেন আজিলৈ বাই।